নমস্কাৰ সাগৰকলে ভালে আছে। আজি এটি ইম্পৰ্টেণ্ট বিষয় লৈ এটি ভিডিঅ' বনাই আপোনালোকৰ সন্মুখলৈ আহিলোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব। আৰু আজিৰ ভিডিঅ'টি স্পেচিয়েলি ল'ৰাবিলাকৰ কাৰণে। আমাৰ ইণ্ডিয়াত এটা ট্ৰেডিশ্যন আছে বা কালচাৰ আছে যে বিয়াৰ সময়ত কইনাগৰাকীয়ে কিছুমান বস্তু বাহানি স্বইচ্ছাই পিতৃগৃহৰ পৰা লৈ আহে বা পিতৃ মাতৃয়ে দিয়ে। যেনে কাপোৰ কানি, বাচন বৰ্তন, গহনা পাতি, ফাৰ্ণিচাৰ, কিছুমানে সামৰ্থ্য অনুযায়ী গাড়ী দিয়ে, বাইক দিয়া দেখা যায়, বা যদি জোৱাইজন ফাইনেন্সিয়েলি উইক হয় তেতিয়াহ'লে কেছ টকাৰেও হেল্প কৰে। যদি এনেকুৱা হয় তেতিয়াহ'লে ল'ৰাজনে বিয়াৰ আগে আগে বা বিয়াৰ পিছত বেছি পলম নকৰি ছোৱালীগৰাকী অৰ্থাৎ কইনাগৰাকীৰ দ্বাৰা এখন এফিডেভিট বনাই ল'ব আৰু সেই এফিডেভিটত কইনাগৰাকীয়ে ডিক্লেৰেশ্যন দিব যে মই মোৰ বিয়াত অমুক অমুক বস্তুখিনি আনিছোঁ, লিষ্টখন দিব, আৰু এই বস্তুখিনি মোৰ হাজবেণ্ডে বা মোৰ হাজবেণ্ডৰ পৰিয়ালৰ কোনো লোকেই যৌতুক হিচাপে দাবী কৰা নাই। এই বিষয়টো এইকাৰণেই ইম্পৰ্টেণ্ট যে বৰ্তমান দেখা যায় যে বিয়াৰ পিছত যিবিলাক পাৰিবাৰিক সংঘাত হয়, সেই পাৰিবাৰিক সংঘাতৰ পিছত ছোৱালীগৰাকীয়ে আদালতত গৈ পেলাই ডমেষ্টিক ভায়লেন্সৰ লগতে যৌতুক দাবীৰ মিছা এটা গোচৰ স্বামী বা স্বামীৰ পৰিয়ালৰ লোকৰ ওপৰত জাপি দিয়ে। যদি আপোনালোকে এইখিনি কাম কৰে তেতিয়াহ'লে এই মিছা গোচৰৰ পৰা অনায়াসে হাত সাৰিব পাৰিব। যদি মোৰ আইনৰ ইনফৰমেশ্যনবিলাক আপোনালোকৰ ভাল লাগে, মোৰ পেজটি ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'টি শ্বেয়াৰ এইকাৰণে কৰিব যাতে প্ৰত্যেক মানুহে এইবিলাক ইম্পৰ্টেণ্ট কথা, জৰুৰী কথা জানে আৰু এই মিছা গোচৰবিলাকৰ পৰা অনায়াসে হাত সাৰিব পাৰে। আজিলৈ এইখিনি। আকৌ আহিম আপোনালোকৰ মাজত নতুন ভিডিঅ' লৈ। সকলোৱে ভালে থাকক, সুৰক্ষিত থাকক, সাৱধানে থাকক। ধন্যবাদ।